নমস্কাৰ গাইজ, স্বাগতম জনালোঁ টেকনিকেল ইনজয় ইউটিউব চেনেলৰ। গাইজ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। এইটোত আপোনালোকে কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে মোবাইল নাইবা লেপটপ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব। অপেন কৰি ইয়াত লিখিব pmmvy.wcd.gov.in -account -citizen login। এইটো লিখি আপোনালোকে সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা খোল খাব। তাৰপিছত ইয়াত আপোনালোকে যিটো মোবাইল নম্বৰ দি ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাই অপশ্যন ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP গুচি যাব। OTPটো ইয়াত বহাই দিব আৰু যিটো QR কোডটো ইয়াত বহাই দিব। মই ইয়াত OTPটো বহাই আছো আৰু যিটো কেপচা কোডটো ইয়াত মই বহাই আছো। তাৰপিছত ভেলিডেট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ভেলিডেট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা খোল খাব। ইয়াত চাব, ইয়াত লিখা আছে মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। ৱেলকাম টু PMMVY ড্যাশবোৰ্ড। তাৰপিছত লেফ্ট সাইডত যায় আপোনালোকে যিটো ডাটা এন্ট্ৰি আছে ইয়াত ক্লিক কৰি বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা পেজ এটা খোল খাব, বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন পেজ। ইয়াত চাব আপোনালোকৰ পাৰ্চনেল প্ৰফাইলত ইজ বেনিফিচিয়াৰী এণ্ড এমপ্লয় অফ চেন্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্ট অৰ PSO। আপোনালোকে যদি গভৰ্ণমেণ্ট, চেন্ট্ৰেল গভৰ্ণমেণ্ট নহলে ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয় হয় তেতিয়াহ'লে ইয়াত ইয়েছ কৰিব, অন্যথা ইয়াত ন কৰি দিব। তাৰপিছত এপ্লাই ফৰ ফাৰ্ষ্ট চাইল্ড এণ্ড ছেকেণ্ড গাৰ্ল চাইল্ড। আপোনালোকৰ প্ৰথম বেবী হৈছে, ইয়াত ছেকেণ্ড বেবী কাৰণে আপোনালোকে এপ্লাই কৰিব। ইয়াত আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত নাম্বাৰ অফ লিভিং চিলড্ৰেন, ইয়াত আপোনালোকে কেইটা বাচ্চাৰ লগত আপোনালোকে বাস কৰি আছে ইয়াত আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত চাব ডাজ দ্য বেনিফিচিয়াৰী হেভ আধাৰ কাৰ্ড। আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেতিয়াহ'লে ইয়েছ কৰিব আৰু অন্যথা আপোনালোকে ইয়াত ন কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ যিটো নেমটো ইয়াত লিখি দিব। তাৰপিছত আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত বহাই দিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহি ইয়াত আপোনালোকৰ যিটো ডেট অফ বাৰ্থটো ইয়াত বহাই দিব আৰু এজ ইন দা ইয়াৰ, এইটো বছৰত আপোনালোকৰ বয়স কিমান হৈছে ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত কেটেগৰী যাই আপোনালোকে ইয়াত চিলেক্ট কৰিব। ইয়াত আপোনালোকে জেনেৰেলত হলে আদাৰ্ছত চিলেক্ট কৰিব, SCত হলে আপোনালোকে SC চিলেক্ট কৰিব, STত হলে আপোনালোকে STটো ইয়াত চিলেক্ট কৰিব। অন্যথা জেনেৰেলত হলে আপোনালোকে ইয়াত জেনেৰেল চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো মোবাইল নম্বৰটো ইয়াত বহাই দিব। তাৰপিছত এলিজিবিলিটি প্ৰুফত চাব, এলিজিবিলিটি ক্ৰাইটেৰিয়াত চাব, চিলেক্ট ডকুমেণ্টছত যায় ইয়াত চাব বহুতো ডকুমেণ্টছ কেইটাৰ ইয়াত নাম দিয়া আছে। আপোনালোকৰ ওচৰত ওমেন হোল্ডিং ই শ্ৰম কাৰ্ড যিটো থাকে সেইটো চিলেক্ট কৰি ইয়াত আপোনালোকৰ আইডেন্টি কাৰ্ড নাম্বাৰটো বহাই দি ই শ্ৰম কাৰ্ডটো ইয়াত আপোনালোকে আপলোড কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি আহিব ইম্পৰ্টেণ্ট ডেটছ MCP কাৰ্ড ডিটেইলছ। MCP কাৰ্ড মতলব আপোনালোকৰ যিটো বেজিৰ কাৰ্ড দিছে সেই বেজিৰ কাৰ্ডটো কাৰ্ডৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত আপোনালোকে বহাই দিব লাগিব। তাৰপিছত বেজিৰ কাৰ্ডৰ যিটো ৰেজিষ্ট্ৰেশ্যন ডেট ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত ইয়াত চাব বেজিৰ কাৰ্ডত লিখা আছে LNP ডেট ইয়াত বহাই দিব আৰু ইয়াত চাব ANC ডেট বেজিৰ কাৰ্ডত লিখা আছে, বেজিৰ কাৰ্ডটো দেখি সেইটো আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত ইয়াত চাব হেজ দ্য চাইল্ড বিন বৰ্ন, বাচ্চাটো জন্ম হৈছে যদি ইয়াত ইয়েছ কৰিব আৰু অন্যথা ইয়াত ন কৰি দিব। তাৰপিছত চাব একচুৱেল ডেট অফ চাইল্ড বাৰ্থ, বাচ্চাটো কেতিয়া জন্ম হৈছে সেইটো ডেটটো ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি তলফালে আহিলে চাব নাম্বাৰ অফ চাইল্ড বৰ্ন ইন দা প্ৰেগনেন্সি, বাচ্চা প্ৰেগনেন্সিৰ সময়ত কেইটা হৈছে ইয়াত এটা হলে এটা, দুটা হলে দুটা চিলেক্ট কৰি দিব। তাৰপিছত চাব টাইপ অফ ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ, বাচ্চাটো জন্ম হৈছে যদি ইয়াত ইয়েছ কৰিব আৰু অন্যথা ইয়াত ন কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি তলফালে আহিলে চাব নাম্বাৰ অফ চাইল্ড বৰ্ন ইন দা প্ৰেগনেন্সি, বাচ্চা প্ৰেগনেন্সিৰ সময়ত কেইটা হৈছে ইয়াত এটা হলে এটা, দুটা হলে দুটা চিলেক্ট কৰি দিব। তাৰপিছত চাব টাইপ অফ ইনষ্টিটিউট অফ চাইল্ড বাৰ্থ,
কোনটো হস্পিটেলত বাচ্চাটো হৈছে ইয়াত আপোনালোকে সিলেক্ট কৰিব ইয়াত চাব গভৰ্ণমেণ্ট হস্পিটেল প্ৰাইভেট হস্পিটেল ঘৰত হলে ঘৰত সিলেক্ট কৰিব আৰু ট্ৰান্সিটত হলে ট্ৰান্সিটত সিলেক্ট কৰিব গভৰ্ণমেণ্ট হস্পিটেলত হৈছে যদি আপোনালোকে গভৰ্ণমেণ্ট হস্পিটেলটো সিলেক্ট কৰি ইয়াত আপোনালোকে গভৰ্ণমেণ্ট হস্পিটেলৰ নামটো বহাই দিব তাৰপিছত তলফালে আহিব তলফালে অহাৰ পিছত প্ৰেজেন্ট এড্ৰেছ এৰিয়া ৰুৰেল या আৰবান আপোনালোকে ৰুৰেলত হলে ৰুৰেল সিলেক্ট কৰিব ৰুৰেল মতলব গাঁও আৰু আৰবান মতলব টাউন তো এটো সিলেক্ট কৰি স্ক্ৰল ডাউন কৰি তলফালে আহিব তলফালে অহাৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ যেটো এড্ৰেছটো ফুল এড্ৰেছটো ইয়াত লিখি দিব তাৰপিছত চাব ইয়াত অটোমেটিক লৈ লৈছে ষ্টেটটো লৈ লৈছে ডিস্ট্ৰিক্টটো অটোমেটিক লৈ লৈছে আৰু ব্লকটো অটোমেটিক লৈ লৈছে ভিলেজটো ইয়াত লৈ লৈছে অনলি ইয়াত আপোনালোকৰ যেটো পিনকোডটো ইয়াত বহাই দিব তাৰপিছত ইয়াত এছিগনেট অংকনবাদী যেটো আন্ডাৰত আপোনালোকৰ পৰে হেতু অংকনবাদীটো ইয়াত সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে সাবমিটেড অপচনত ক্লিক কৰি দিব সাবমিটেড অপচন ক্লিক কৰি দিয়াৰ পিছত এটো এপ্লিকেশন সাকসেসফুলি সাবমিটেড দেখাই দিব আজিলৈকে ভিডিওটো এইখিনিয়ে ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব